নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মানে বহুত দিনৰ মূৰত আৰু মই যেনেকৈ ভিডিঅ' মানে বহুত দেৰিকৈ দিওঁ তেনেকৈ দিবলৈ মানে মোৰ মানে পাহৰিয়ে থাকোঁ ভিডিঅ' বনাবলৈ সেইকাৰণে যেতিয়া মানে সেইটো হৈ যায় তাৰপিছতহে মনত পৰে যে ভিডিঅ' বনাব পাৰিম বুলি আমাৰ ঘৰতে পূজা ভাগ পাতিছে কৈছোঁ এয়া মেচিন আনিছিলে কাৰণে এতিয়া মানে সেই পাৰ হৈ পেলাই পূজা ভাগ পাতিছে আৰু সব তাল বজাই আছে মানে মোৰ বৰ্তাই নাম গাই আছে গোসাঁই ঘৰ শব্দ আহিছে আৰু ভিডিঅ'টো চাই থাকিব আৰু বহুত দেৰিকৈ দিওঁ ভিডিঅ'বোৰ আৰু এতিয়াও এইটো ভিডিঅ' বহুত দেৰি মানে বহুত দিন পিছত দিছোঁ আৰু আগতে দিয়াৰ পিছত বহুত দিন পিছত দিছোঁ আৰু ভিডিঅ' চাব ভিডিঅ'টো শেষলৈকে চাই পেলাই মোক মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ যি আছে চব কৰি দিব আৰু ভিডিঅ'টো চাই থাকিব আমাৰ মানে আজি ঘৰত পূজা আছে আৰু সেইকাৰণে ফুল বুটলি আছোঁ এফালে চাইছিলোঁ আমাৰ কিবা এটা আনিছে বুলি তাকে এইটো মানে ধান গোটোৱা মেচিন আৰু সেই তাৰ হৈ পেলাই মানে আজি এফালে এইটো ভঁৰাল আছে তাৰ হৈ পেলাই মানে আজি মানে পূজা অকণমান পাতিছে আৰু এয়া ইয়াতে ধান চান মাৰি আছে বাৰু এইটোৱে মেচিনটো আৰু আজি সেইকাৰণে মানে পূজা ভাগ পাতিছে আৰু সেয়াই ফুল তাৰপিছতে কিবা এফালে মই ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ল'লোঁ ঘৰত পূজা যিহেতু পিতাই হ'বলা এয়া পূজা আৰম্ভ হৈছে আৰু মানে যা যোগাৰবোৰ কৰি আছে আৰু এফালে বামুণ আহিলে আৰু এফালে কিবা কিবি কৰি আছে পিতাই এফালে আমিও এয়া পূজাত বহি ল'লোঁ মা পিতা মই আৰু মুনু আছিলে সেয়া আমাৰ পূজা হৈ আছে আৰু ঘৰৰ মানুহকেইটাই পূজাত বহিছোঁ সেয়াই আৰু বেলেগ মানুহ মতা নাই মানে সৰু সৰুকৈহে পতা হৈছে সেইকাৰণে মানুহ মতা নাইকিয়া ভূটান নাম বিৰুদ্ধেন দেৱ পূজা কৰমহম বেতালস্য বিকাশস্য ৰক্ষস্য আৰু এফালে পূজা শেষ হৈছে মায়ে মানে প্ৰসাদ চসাদখিনি দিছে আৰু মানুহ কোনো মাতা নাই কাৰণে আৰু এইফালে এয়া হৈছে এয়া পূজাৰ শিলিখা মানে ঘৰৰ সকলোৱে খাবৰ কাৰণে দিয়ে পূজাতে দিয়া আৰু এইফালে প্ৰসাদ খাইছোঁ আৰু মানুহ নাই কৈছোঁৱেই সেইকাৰণে বৰ্তাৰ নাতিনীৰ ঘৰত আৰু বমা গৈছিলে আৰু এইখন হৈছে মোৰ মামা স্কুটি এইবাৰ মই পাইছোঁ আৰু আপোনালোককো দেখাই দিলোঁ আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই আকৌ পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত মানে বাই বাই